Hey guys, welcome to my channel. আজি মই লৈ আহিছোঁ মোৰ এটি ভাল লগা ৰেচিপি। হেতু হৈছে হৰিহৰ লগত মিছা মাছ, যেটো মই ৰান্ধিব লৈছোঁ একেবাৰে অসমীয়া ষ্টাইলত। তেনেহলে বলক আৰম্ভ কৰোঁ। ওলা মিছা মাছ কেনেকৈ দিও? মিছা মাছ দিও। ৰেচিপিৰ বাবে দৰকাৰী সকলোখিনি ইনগ্ৰেডিয়েন্টছ স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমে মই মিছা মাছখিনি বাছি লৈছোঁ। আপোনালোকে মাছৰ মূৰটো গুচাই ল'বও পাৰে। মই গুচাই নলোৱাৰ কাৰণটো পিছলৈ কৈ আছোঁ। এয়া চাওক, মাছখিনি মই এইদৰে ধুই চাফা কৰি ল'লোঁ। এতিয়া তিয়াই ৰখা সৰিয়হৰ সৈতে আদা, নহৰু, জলকীয়া আৰু নৰসিংহ পাত পটাত পিহি লৈছোঁ। পিঁয়াজ আৰু বিলাহী এইদৰে মই চপ কৰি ল'লোঁ। মিছা মাছকেইটা অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ, কাৰণ মিছা মাছকেইটা অলপ ডাঙৰ সাইজৰ। বেছিকৈ ফ্ৰাই নকৰোঁ, অলপমান ৰঙচুৱা হোৱাৰ পাছতে মই নমাই থৈছোঁ। এতিয়া কেৰাহীত 3 চামুচ ছানফ্লাৱাৰ অইল দিলোঁ। আপোনালোকে বেলেগ অইলো ইউজ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পাছত দুটামান জিৰা গুটি দি কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। নৰসিংহৰ পাত দুখিলামান দি দিছোঁ। নৰসিংহ পাতে ফ্লেভাৰটো আৰু অলপ বঢ়াই দিয়ে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ। এয়া মই 1.5 চামুচ নিমখ দি ভালদৰে লৰাই দিছোঁ। বিলাহী দিয়াৰ পিছত নিমখ দিলে বিলাহীখিনি সিজিবলৈ কম সময় লাগে। এইদৰে ভালকৈ মিক্স কৰাৰ পিছত প্ৰায় 3 মিনিটমানৰ বাবে ল' ফ্লেমত ৰাখি দিলোঁ। এয়া চাওক, বিলাহীখিনি ভালকৈ সিজি গৈছে। এতিয়া পিহি থোৱা পেষ্টটো দি এইদৰে ভালকৈ মিক্স কৰি দিছোঁ। গেছটো ল' ফ্লেমত দি 5 মিনিটৰ বাবে ঢাকি দিলোঁ। এয়া চাওক, কি ধুনীয়াকৈ সিজিবলৈ ধৰিছে। ভাজি ৰখা মিছা মাছখিনি দি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এতিয়া পুনৰ 6 মিনিটমানৰ বাবে ল' ফ্লেমত ৰাখি দিম। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইদৰে মোৰ নতুন নতুন ৰেচিপিবিলাক পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি দিব।
এয়া মই 1.5 কাপ পানী দিছোঁ। মিছা মাছৰ মূৰটো মই এইকাৰণেই গুচোৱা নাছিলোঁ, কাৰণ গুচাই ল'লে দেখাত একেবাৰে সৰু হৈ পৰে। খোৱাৰ সময়ত গুচাই ল'লে হয়। এইদৰে ভালকৈ লৰাই মই 5 মিনিট সময় ৰাখি থ'লোঁ। এয়া চাওক, পানীখিনি লাহে লাহে অলপ শুকাবলৈ ধৰিছে। এতিয়া শেষবাৰলৈ 2 মিনিট সময় ঢাকি ৰাখিলোঁ। এটা ঠিক গ্ৰেভিৰ সৈতে আজি মোৰ মিছা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল।